নমস্কাৰ, আপোনালোকক নতুন এটা ৰেচিপি ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আৰু আজি মই বনাবলৈ লৈছোঁ মাছ পাতত দিম। আজি কলপাতত নিদিওঁ, ৰঙালাও পাতত দিম। তাকে আপোনালোকক অকণমান দেখাম আৰু কি কি ইনগ্ৰিডিয়েণ্ট লৈছোঁ তাকে অকণমান কৈ দিছোঁ। এইফালে মাছটো লাগিবই, আপোনালোকে মই 2 পিচ লৈছোঁ, আপোনালোকে ইচ্ছা অনুযায়ী লৈ ল'ব কেই পিচ লাগে। আৰু এইফালে অলপ লৈছোঁ মান ধনিয়া, আদা নহৰু, কেঁচা জলকীয়া, এটা বিলাহী কাটি লৈছোঁ আৰু এটা পিঁয়াজ কাটি লৈছোঁ। আৰু আমাক লাগিব বগা সৰিয়হ, মোৰ পিছে গোটা সৰিয়হটো নাছিলে, পিচি থোৱা আছিলে, তাকে লৈ লৈছোঁ। আকৌ যিহেতুকে পিচ কৰিম ইয়াৰ লগতে হৈ যাব। আৰু লাগিব এয়া ৰঙালাও পাত, এয়া লৈ লৈছোঁ। আৰু কেনেকৈনো বনাওঁ আপোনালোকক অকণমান শ্বেয়াৰ কৰিম, আপোনালোকে চাব ভিডিঅ'টো আৰু ভাল পালে শ্বেয়াৰ কৰি দিব, লাইক কমেণ্ট কৰিব ভিডিঅ'বিলাকত। এইফালে এতিয়া মিক্সি বাতিটোত মই কাটি ৰখা পিঁয়াজ, বিলাহী, যিবিলাক কাটি ৰাখিছিলোঁ, মান ধনিয়া সকলো এটা পেষ্ট বনাই ল'ম। আদা নহৰু সকলোখিনি দি পেলাই ইয়াত জলকীয়াও দি দিছোঁ। এনেদৰে এটা ফাইন পেষ্ট বনাই ল'ম। তাৰপিছত বগা সৰিয়হখিনি যে আছিলে এয়া দি দিছোঁ। আপোনালোকে বগা গোটা সৰিয়হটো তিয়াই ৰাখিব অলপ টাইম, আৰু তাৰপিছতে দি দিব। এয়া মোৰ গুড়িটো আছিলে, তাকে দি পেলাই এনেদৰে পেষ্ট এটা বনাই লওঁ দেই। এইফালে ধুনীয়াকৈ মোৰ পেষ্টটো বনোৱা হৈ গ'ল আৰু মিক্সি বাতিটোৰ পৰা উলিয়াই ল'লোঁ। এতিয়া দি দিছোঁ নিমখ আৰু কেঁচা মিঠাতেল। কেঁচা মিঠাতেলটো দিলে গোন্ধটো বিৰাট ধুনীয়া হয়, সেইকাৰণে দিব লাগে কেঁচা মিঠাতেলটো। আৰু ইয়াত দি লৈছোঁ আৰু এতিয়া পেষ্টটোৰ লগত সানি ল'ম, তেতিয়াহে মিহল হৈ যাব নহয় জানো। এনেদৰে সানি লৈছোঁ আৰু তাতে এতিয়া মই মাছখিনি দি দিম। আৰু এখন হাতে কৰি আছোঁ যে দেই ভিডিঅ'টো, সেইটো কাৰণে এখন হাতে চামুচখনে লৰাই আছোঁ, অকণমান লৰি গৈছে, আপোনালোকে ইগন'ৰ কৰিব আৰু সেইটো। আৰু ধুনীয়াকৈ পেষ্টটোৰ লগত নিমখ আৰু মিঠাতেলখিনি সানি লৈ পেলাই এতিয়া মাছ 2 পিচ দি দিছোঁ। এতিয়া মাছ 2 পিচৰ গাত এনেদৰে এই মিশ্ৰণটো সানি ল'ম ধুনীয়াকৈ, আপোনালোকে হাতেও সানিব পাৰে। ধুনীয়াকৈ এনেদৰে অকণমান থেপথেপকৈ সানি দিছোঁ। আৰু এতিয়া কাটি আনিছিলোঁ যে ৰঙালাও পাতখিনি, আৰু আপোনালোকে কলপাততো ব্যৱহাৰ কৰিব পাৰে, নাইবা টিফিন বাতিটো এনেদৰে দি দিব পাৰে, দিলেই হ'ল। এতিয়া মই ৰঙালাও পাতটো অকণমান কুমলীয়া চাইজৰ লৈছোঁ, তেতিয়া পাতটো খাই দিব পৰা হ'ব নহয় জানো। এনেদৰে পাততে অলপমান এনেদৰে সানি লৈছোঁ মাছখিনি থকা মিশ্ৰণটো। এনেকৈ সানি পেলাই এতিয়া ওপৰতে মাছ এপিচ দি দিম। তাৰপিছত আকৌ ওপৰত আকৌ মিশ্ৰণটো বনাই লৈছিলোঁ যে সেইটো ওপৰত দি দিম। এনেদৰে খাই বিৰাট ভাল লাগে। আৰু এই ভিডিঅ'টো বহুত দিনেই হ'ল মই বনাই ৰখা, পিছে দিয়াহে হোৱা নাছিলে। আৰু এতিয়া এই পাতটো এনেদৰে মেৰিয়াই দিছোঁ ধুনীয়াকৈ, আৰু এখন পাত দি দিছোঁ। তেনেদৰে মই এই দুটা বনাই ল'লোঁ, আপোনালোকেও এনেদৰে বনাই ল'ব, নাইবা টিফিনত দি দিলেও হ'ব, সহজ হ'ব। আৰু এইফালে মই পাতি ৰাখিছিলোঁ পানী, চচটোতে পানী অকণমান গৰম কৰি লৈছোঁ আৰু এনেকুৱা এটা পাত্ৰ ব্যৱহাৰ কৰিছোঁ ফুটা থকা, আপোনালোকে এনেকুৱা এটা লৈ ল'ব। ইয়াতে ধুনীয়াকৈ মাছখিনি পাতত দি দিব পৰা হ'ব। আৰু এতিয়া মই এনেদৰে দি দিছোঁ। আৰু এনেকুৱাবিলাক বস্তু বনাবলৈও অকণমান টাইম লাগে যদিও খাবলৈ বিৰাট ভাল লাগে, সুস্বাদু হয় খাবলৈ। অকণমান টাইমটো লাগিবই আৰু নহয় জানো, কষ্ট কৰিলেহে ফলটো পায়, তেনেকুৱা নিচিনা। আৰু মই এখন ওপৰত কাঁহী দি পেলাই এনেদৰে অলপ টাইম ৰাখি দিম ধুনীয়াকৈ, 15-20 মিনিটমান লাগিব। আৰু এইফালে জুইটো মই মিডিয়ামতে দি ধুনীয়াকৈ সিজাই লৈছোঁ। এতিয়া আহক কেনেকুৱা হৈছে চাব দেই। এইফালে সিজাই লোৱা হৈ গ'ল, মোৰ এইখিনি গৰম হৈ আছে, এতিয়া কাটি উলিয়াই ল'ম। আপোনালোকেও এনেদৰে বনাই খাবচোন, খাই যদি ভাল পায় মোক জনাব, আৰু খাইছেনে নাই সেইটোও জনাব। এইফালে গৰমে গৰমে মই খুলি পেলাই দেখাবলৈ লৈছোঁ, দেখিছেনে কি ধুনীয়া হৈছে। খাবলৈও পিছে বিৰাটেই সোৱাদ লগা হৈছিলে, যিহেতুকে মই বনোৱা হ'ল, খাই বৈ আজৰি হ'ল, ভিডিঅ'টোহে দিয়া হোৱা নাছিলে। আৰু এইফালে এয়া বিৰাট ধুনীয়া হৈছে। আৰু ওপৰৰ ৰঙালাও পাতটো পেলাই দিব পাৰে, একে কুমলীয়াটো খাব পাৰিব। মই প্ৰথমতে কুমলীয়াটো দিছোঁ, আৰু তাৰপিছত আকৌ এটা বোৱা পাতেৰে মেৰিয়াই দিছোঁ, তেতিয়া মানে পাতটো ফাটি নাযায়। এনেদৰে ধুনীয়াকৈ বান্ধি লৈ পেলাই এই আমাৰ দেখিছেনে ধুনীয়াকৈ হৈ গৈছে, সিজিছে ধুনীয়াকৈ। আৰু আপোনালোকৰ বাৰু কেনেকুৱা লাগিছে দেখিবলৈ জনাবচোন দেই, খাব লাগিছেনে নাই জনাব। এইফালে ধুনীয়াকৈ কৰি ল'লোঁ। এতিয়া ভাতখিনি বাঢ়ি লওঁ, ভাতৰ লগত খোৱাহে কথা আৰু এতিয়া সকলোৱে মিলি। আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ ক'ৰ পৰা চাই আছে জনাব। আৰু এয়া আমাৰ ফাইনেলি ভাত হৈ গ'ল। মাছৰ আঞ্জা বনাইছিলোঁ, মাছ ফ্ৰাই আৰু মাছৰ পাতত দিয়া এনেদৰে।